মইৰাবাৰীত আৰ্টছনৰ কাষত দাসৱানী ফাউণ্ডেশ্যন। নগাঁৱৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান দাসৱানী ক্লাছেছৰ ভগ্নী সামাজিক অনুষ্ঠান দাসৱানী ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু মইৰাবাৰী প্ৰেছ ক্লাবৰ সহযোগত আজি মইৰাবাৰী প্ৰেছ ক্লাবত দিনৰ 11 বজাত কোভিডৰ প্ৰতি লক্ষ্য ৰাখি দৈনিক উপাৰ্জন কৰা লোকসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে। মইৰাবাৰী প্ৰেছ ক্লাবৰ সহযোগত প্ৰতিষ্ঠানখনৰ তৰফৰ পৰা লকডাউনৰ সময়ছোৱাত আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ প্ৰায় 300 পৰিয়ালৰ মাজত চাউল, আলু, পিঁয়াজ, চেৱৈ, গাখীৰ, চুজি, নিমখ, খেজুৰ, চেনি আদিকে ধৰি বিভিন্ন খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ কৰে। দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ মাজতে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ লগতে সংবাদ সেৱা আগবঢ়াই অহা সংবাদ কৰ্মীসকলক দাসৱানী ক্লাছেছৰ পৰিচালক প্ৰাঞ্জল কুমাৰ বৰাই ধন্যবাদ জনাই মইৰাবাৰী প্ৰেছ ক্লাবৰ কেইবাগৰাকী বিষয়ববীয়াক ফুলাম গামোচা এখনেৰে সম্ভাষণ জনায়। অনুষ্ঠানত উপস্থিত থাকে প্ৰেছ ক্লাবৰ সভাপতি মেহবুব মুক্তাৰ ডাঙৰীয়া, সম্পাদক শ্বৰিফুল হক, জিলা স্বাস্থ্য প্ৰচাৰ বিশেষজ্ঞ বাহাৰুল উলুম চৌধুৰী, বিশিষ্ট শিক্ষাবিদ আব্দুল গফুৰ, প্ৰেছ ক্লাবৰ উপসভাপতি বদৰুজ্জামান আখতাৰ। উক্ত সভাত মইৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকা উপস্থিত থাকি দাসৱানীৰ এই পদক্ষেপৰ শলাগ লয়। দাসৱানীৰ এই পদক্ষেপৰ শলাগ লয়। তেওঁলোকে বছৰেকীয়া যি টকাটো খৰচ কৰে সেই টকাটো তেওঁলোকে যোৱা বছৰৰ পৰা মানে বৰ্ডিং চাইনবোৰ্ড লগোৱাৰ পৰিৱৰ্তে দৰিদ্ৰ ৰাইজক কিঞ্চিত সহায়ৰ বাবে এই টকাটো তেওঁলোকে ধাৰ্য কৰি ৰাখিছে যে তেওঁলোকে বেনাৰ হোল্ডিং লগোৱাতকৈ যাতে দৰিদ্ৰ মানুহক কিঞ্চিত সহায় কৰিব পাৰে। এই যি পদক্ষেপ মই ভাবোঁ যে এইটো বহুত প্ৰশংসনীয় পদক্ষেপ, কাৰণ এনেকুৱা চিন্তাধাৰাৰ মানুহ। মইৰাবাৰীৰ পৰা আবু হানিফৰ ৰিপৰ্ট, ব্ৰহ্মপুত্ৰ লাইভ 24।